Welcome to my channel Rangoni Production. আজি পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই যুগতে ক'ব খুজিছোঁ আজি কেইবাদিন হ'ল মই ভিডিঅ' দিব পৰা নাই মোৰ বিশেষ সুবিধাৰ কাৰণে। তাৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আজিৰ ভিডিঅ'টো হৈছে মোৰ জন্মগত গাঁৱত কৈকৰা গাঁৱত আমাৰ ৰাজহুৱা শিৱ মন্দিৰটি বৃহৎভাৱে ডাঙৰকৈ বনোৱাৰ এটা চেষ্টা চলি আছিল আৰু সেই চেষ্টাৰ কুটি নকৰি ৰাইজৰ সহযোগত যোৱাকালি এই বৃহৎ মন্দিৰটোৰ ছাদ ঢালাই কাম হৈ যায়। আমি গোটেই ৰাইজে কেনেকৈ সহযোগ কৰি গোটেই কামখিনি নিয়াৰিকৈ চলাই নিছে এই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। ছাদ ঢালাই হৈছে, ভাল লাগিছে না বেয়া লাগিছে? আমাৰ শিৱ মন্দিৰটোৰ নাম কি? বঢ়িয়া বঢ়িয়া বঢ়িয়া। এয়া ঐতিহাসিক আমাৰ কৈকৰা শিৱ মন্দিৰৰ ছাদ ঢালাই কাম আৰম্ভ হৈ আছে। এই ক্ষেত্ৰত আমাৰ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক মহোদয়ে দুআষাৰ বক্তব্য আগবঢ়াব। নমস্কাৰ। শিৱ মন্দিৰটিৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যোৱা বৰ্ষত প্ৰাক্তন বিধায়ক বীৰেন্দ্ৰ কুমাৰ শইকীয়াদেৱৰ উদ্যোগত অসম দৰ্শন আঁচনিৰ জৰিয়তে 10 লাখ টকাৰ অনুদান আগবঢ়াইছিল আৰু সেই অনুদানেৰে আমি প্ৰথম মূলধন হিচাপে লৈ কৈকৰা শিৱ মন্দিৰৰ নামঘৰটি নিৰ্মাণৰ বাবে আমি চেষ্টা চলাওঁ। অৱশ্যে 10 লাখ টকাৰে আমাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ আশা দেখি গাঁৱৰ প্ৰতিঘৰ পৰিয়ালৰ পৰা কৈকৰা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত 1000কৈ চাঁদা সংগ্ৰহ লগতে খাদ্যানুষ্ঠান ইচ্ছুক ব্যক্তিসকলে আগবঢ়োৱা দান বৰঙণিৰে আজি নামঘৰৰ ছাদ ঢালাই কাৰ্যসূচী চলি আছে। গাঁৱৰ প্ৰতিঘৰ পৰিয়ালে ইয়াত সম্পূৰ্ণভাৱে সহায় সহযোগ আগবঢ়াইছে। আমি কৈকৰা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা গাঁৱৰ প্ৰতিঘৰ ব্যক্তি তথা প্ৰতিগৰাকীৰ সন্মানীয় ব্যক্তিলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আশা ৰাখিছোঁ কৈকৰা গাঁৱৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে এই নামঘৰটিৰ পৰৱৰ্তী নিৰ্মাণ কাৰ্যসূচী যাতে গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়ে আমাক হাত উজান দিয়ে তালৈ আমি শিৱ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।
আমাৰ মাজত উপস্থিত আছে কৈকৰা শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সন্মানীয় সম্পাদক মাননীয় অপূৰ্ব ভৰদ্বাজ। নমস্কাৰ। নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত তেখেতৰ পৰা আমি তেখেতৰ অনুভৱ ব্যক্ত কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ। অসম দৰ্শন আঁচনিৰ অধীনত এই কাম আমাৰ 10 লাখ টকা আহিছিলে। আমাৰ কৈকৰা গাঁৱৰ প্ৰতিঘৰ পৰিয়ালৰ অংশীদাৰী সদস্যৰ পৰা সাধ্যানুসৰি চাঁদা তথা দান বৰঙণি সংগ্ৰহেৰে আমাৰ আজি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। আপোনালোকে দেখি আছে বৃহৎ নামঘৰটো 61 ফুট দীঘল আৰু 41 ফুট বহল এটি প্ৰকাণ্ড নামঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা গাঁৱৰ প্ৰতিঘৰ পৰিয়ালৰ শ্ৰীচৰণত আমি শিৱ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।